ফেচবুক মানে মোৰ টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ধুনীয়া জেগাৰ পৰা মানে আৰু এই বলক ইয়াৰ ওপৰত উঠি যাব লাগিব। এইটোৱে সেইটো লংকেশ্বৰ ধাম, মানে বহুত ওপৰত শিৱ বাবা আছে আৰু 4টামান মন্দিৰ পোৱা যায়। আৰু এইখন গেট তাৰে সোমোৱাৰ। ইয়াতে চাকি বন্তি মানে লোৱা হয় আৰু এখনে দোকান আছে আৰু ভিতৰত এখন আছে। ফাৰ্ষ্ট গৈ এটা গণেশ মন্দিৰ পায়, বহুত গাইজ ফাৰ্ষ্টতে এইটো গণেশ মন্দিৰ পায়। বলক বলক আমাক মানে ফুৰাবলৈ আহিছে আৰু বাকী ওপৰত আপোনালোক দেখুৱাই আছোঁ। গণেশ মন্দিৰটো পাৰ হৈ আহি এইটো এটা শনি মন্দিৰ। ইয়াতে শনিদেৱৰ মানে চৰাইটো আছে। তো গাইজ ইয়াৰ গণেশ মন্দিৰৰ পিছত এইটো শনি মন্দিৰ আৰু এইটো বা কিহৰ মন্দিৰ? হনুমানৰ মন্দিৰ। গাইজ মানে ফাৰ্ষ্ট গণেশ মন্দিৰ, তাৰপিছত শনি মন্দিৰ, তাৰপিছত সেইফালে পিছফালে হনুমান মন্দিৰ আছে। হনুমানৰ সেইটো প্ৰকাণ্ড মূৰ্তি এটা বনাই থৈ দিছে আৰু ইয়াতে শনিদেৱৰ চাকি বন্তি জ্বলোৱা হয়। আৰু এইটো শনিদেৱৰ মূৰ্তি। ইয়াতে ৰাহু কেতু এইবিলাক। তো গাইজ এইটো মানে শনি মন্দিৰ আমি সেই কৰিলোঁ। এতিয়া হনুমান মন্দিৰ যাই আছোঁ আৰু ওপৰত কি মন্দিৰ পাম। এই চিৰিবিলাকেদি যাব লাগিব, ভৰিৰ বি উঠি যায় এই চিৰি দি উঠি যাওঁতে। বাকী ভাল লাগিছে আৰু মন্দিৰটো। বাকী বলক আপোনালোকক আজি ইমান ধুনীয়া পৰিৱেশ দেখুৱাই আছোঁ। বলক চবে সেউজীয়া মন্দিৰটোৰ কাষত এইটো এটা কি ধুনীয়া ব্ৰহ্মপুত্ৰ নদী। শক্তিৰ হনুমান, সেইটো বহুত ডাঙৰ হনুমান, এইটো বনাই থৈ দিছে। ইয়াতে চাকি তাকি দিব দিছে আৰু সেইটো ভোগ ফালি দিছিল। কি ডাঙৰ গাইজ আমি শনি মন্দিৰ আৰু গণেশ কি হনুমান মন্দিৰৰ পৰা ওলালো। মানে এইটো পিছফালে এইটো শনি মন্দিৰ আৰু এটা বহুত ডাঙৰ হনুমান বনাইছে। বাকী সেইফালে এটা নদী আছে আৰু ব্ৰহ্মপুত্ৰ নদী। বাকী এইফালে ওপৰত মানে মহাদেৱ আছে, তাতে যাব লাগিব। আৰু আমি এতিয়া বৰ্তমান শনি মন্দিৰ আৰু হনুমান মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া যাম আমি ওপৰলৈ শিৱ মন্দিৰলৈ। অ'কে তো গাইজ ওপৰত উঠি যাই আছোঁ ভোলানাথক পাবৰ কাৰণে। বাকী চিনাৰীটো বহুত ধুনীয়া, বহুত গছে গছ। বাকী ওপৰত যাই আছোঁ, লাহে আহি গৈছে একদম। বাকী বলক কিমানখিনি পাৰোঁ, ষ্ট্ৰাগল কৰিলেহে ফল পাম। বাকী বলক আৰু হেক যাবি পাৰ্বতী পাহাৰ এনেকুৱা। হাই দোস্ত, আমি যাই আছো বৰ্তমান যায়ে বনাই আমি শিৱ মন্দিৰ যাই আছো। আমি যায়ে বনাই আমি মানে চেৰি বগাবই পৰা নাই। কিমান মানুহ যাই কিনে আহি আছে, কিন্তু আমি যায়ে বনাই। আমাৰ অকামিলা মখন আহিছে। এইটো মস্ত গোটাই ঢিলা যাই নৰে এনেই গোটেই পকপকে লাগে, কিন্তু কেমেৰাটো ওলালে হ'ব নাই। অলপমান ৰেষ্ট লৈছো। কেনেকুৱা অনুভৱ মানে মন্দিৰক আহি কিনে? কাৰো নাই মানে কাৰো নাই এনে অনুভৱ। তোমাৰ কেনা? ফাইনেলি বহুত কষ্টৰ মূৰত মানে আৰু পাম আৰু এইটো বলক উপৰি খাই কৰিব লাগিব যি একদম আছে।
থাকি দিয়া মানে ব্যৱস্থা কৰি দিছে ফাইনেলি বহুত আমাৰ অন্তত মানে সেইবোৰ কাষত আহি গ'লো এই ওপৰত যাব লাগিব হয়তো ডাঙৰ ডাঙৰ নন্দী আছে ইয়াতে চাকি চাকি গ'লে ৰঙতে গ'লক এইটো মানে বহুত ডাঙৰ প্ৰকাণ্ড শিল বহুত ডাঙৰ আপোনালোকে কেমেৰাত ঢুকি নাপাব আৰু ইয়াতে নাম প্ৰসংগ কৰি আছে ইয়াৰে শিৱলিংগত সকলোৱে পানী ঢালিবলৈ চেৰি বগাই বগাই আহে আৰু এটা ভিতৰত আছে কাছে গাছ কি ডাঙৰ ডাঙৰ শিল আছে সেইটো এটা তো গাইজ আমি ওপৰৰ পৰা দৰ্শন লৈ আহিলোঁ তাতে এটা কি ডাঙৰ এটা শিল আছে আৰু এই চেৰি কিবা 700টা তাতকৈ আৰু কম বেছি সেইকাৰণে মানে মিনিমাম আৰু 700টামান আছে আৰু কি কিবা ৰহস্য আছে নেকি জানো না কি কিবা ৰহস্য আছে না কাষৰ মানুহে নাজানে আমি নলবাৰীৰ মানুহে কি জানিম বাকী ভাল লাগিছে আৰু মনটো মানে মন্দিৰত আহিলে এনেও ভালে লাগে বাকী বলক আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব আৰু যিহেতু নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি বাকী আজি আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ এতিয়া নেক্সট ভিডিঅ'টো আমি দৰ্শন কৰি আহিলোঁ বাই বাই শ্ৰী শ্ৰী লংকেশ্বৰ ধাম চেৰি উঠিব লাগে কিন্তু মানে আৰু মানে এনজয় বহুত পাব আপোনালোকে আহিব লংকেশ্বৰ ধাম মই ক'বই পাহৰি গৈছোঁ মানে মন্দিৰটোৰ নাম হ'ল লংকেশ্বৰ ধাম ধাৰাপুৰৰ পৰা মানে অকণমান যাই কিনে সেইফালে জালুকবাৰীৰ পৰা আহিলে ফাৰ্ষ্টতে লংকেশ্বৰ ধামে পায় তাৰপিছতে ধাৰাপুৰ পৰা আপোনালোকে যোনে যোনে মানে আৰু গুৱাহাটীৰ ফালে আহিছে জেগাবিলাক জানে তেওঁলোকে জানে মানে তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ মানে মই এটা আপোনালোকক মানে কোনো ইউটিউবাৰে হওক কিবাই হওক মানে আপোনালোকৰ অৰিজিনেল ভিউটো কোনো দিব নোৱাৰে আমি গৈছোঁ মানে চাৰিওফালে গছ ৰ'দটো মানে ইমান পৰা নাই আৰু ইমান ওপৰত আছে ফাৰ্ষ্ট পাই গণেশ মন্দিৰ এটা তাৰপিছত শনি মন্দিৰ এটা তাৰপিছত হনুমান মন্দিৰ তাৰপিছত ভোলানাথ বাবাৰ তাৰপিছত আহিলোঁ মানে কি আৰু আপোনালোকক কেমেৰাত মই যিমানখিনি তাতে মানে ভাল পাইছোঁ আৰু সেইখিনি দেখুৱাব নোৱাৰোঁ কোনো ইউটিউবাৰে দেখুৱাব নোৱাৰে বাকী আৰু মানে কি আপুনি কেনেকৈ কৈছে আপোনালোকে সেইটো মই নাজানো কিন্তু মই ভাল লাগিছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বাকী ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে আকৌ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ বাই বাই আৰু এটা নতুন ভিডিঅ'ত লগ পাইছোঁ